দৰং আৰু বাক্সাৰ কোচ ৰাজবংশীসকল, গোৰ্খাসকল আৰু বিভিন্ন ধৰণৰ জেনেৰেল ক্লাছৰ যিসকল ব্যক্তি আছে, এই ব্যক্তিসকলৰ হয় তেওঁ কিদৰে ভৱিষ্যতত মাত মাতিব? পৃথিৱীৰাজ নাৰায়ণ দেৱ মেছে 2019 চনত হাইকোৰ্টত মহামান্য উচ্চ ন্যায়ালয়ত এটা PIL ফাইল কৰিছিল। সাৰ্বভৌমত্বৰ প্ৰতি তেওঁলোকক থ্ৰেট বুলি কয়। এই PIL যোগে পৃথিৱী নাৰায়ণ দেৱ মেছে তেওঁলোকক BTCৰ পৰা উচ্ছেদ কৰি বাহিৰত পঠিয়াই দিব লাগে বুলি তেওঁ দাবী জনাইছে। প্ৰেছ মিটটোত 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি পেনেল লিষ্ট, এই পেনেল লিষ্টৰ ওপৰত ডিছকাশ্যন কৰিবৰ কাৰণে প্ৰেছ মিটটো দিয়া হৈছে। যি পেনেল লিষ্ট প্ৰস্তুত হৈছে, এই পেনেল লিষ্টত 3জন ব্যক্তিৰ নাম আছিল। তাৰে ভিতৰত আমাৰ সন্মানীয় খাম্ফা বৰগিয়াৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়ানী আৰু লগতে পৃথিৱীৰাজ নাৰায়ণ দেৱ মেছৰ নাম সন্নিৱিষ্ট হৈছিল। পৃথিৱীৰাজ নাৰায়ণ দেৱ মেছ তেওঁ আবেদন জনাইছিল, যদিও তেওঁ BPFৰ সক্ৰিয় সদস্য নহয়, তাৰ পিছতো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মহানুভৱতাৰ পৰিচয় দি তেওঁক পেনেলৰ ভিতৰত অন্তৰ্ভুক্ত কৰাইছিল। কিন্তু তেওঁৰ অন্তৰ্ভুক্তিৰ পিছতেই BTC অঞ্চলৰ বিভিন্ন অজনজাতীয়, জনজাতীয়, বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ ফালৰ পৰা বিভিন্ন ধৰণৰ দাবী আহিছে আৰু বিভিন্ন ধৰণৰ তেওঁৰ এগেইনষ্টত কমপ্লেইণ্ট আহিছে। আৰু তেওঁ কিহৰ কাৰণে পেনেলত অন্তৰ্ভুক্ত কৰা হ'ল তেনেধৰণৰ প্ৰশ্ন কৰিছে। তাৰে ভিতৰত যিবিলাক তেওঁলোকে জনাইছিল, সমস্যা দাঙি ধৰিছিল, তাৰে ভিতৰত যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব পাৰি সেইটো হ'ল পৃথিৱীৰাজ নাৰায়ণ দেৱ মেছে 2019 চনত হাইকোৰ্টত মহামান্য উচ্চ ন্যায়ালয়ত এটা PIL ফাইল কৰিছিল আৰু লগতে সেই PILৰ ছাপৰ্টত এটা এপ্লিকেশ্যনো তেওঁ ছাবমিট কৰিছিল। এই এপ্লিকেশ্যন আৰু PILত যিটো বিষয় তেওঁ উত্থাপন কৰিছিল, সেই বিষয়টো মোটামুটি এনেকুৱা আছিল। তেওঁ মহামান্য আদালতত আবেদন জনাইছে যে BTC অঞ্চলত যিসকল ব্যক্তি ইলিগেলি অবৈধভাৱে বেদখল কৰি আছে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে। তাৰে ভিতৰত জনজাতীয় হওক, অজনজাতীয় হওক, প্ৰটেক্টেড হওক, নন প্ৰটেক্টেড হওক, তেওঁৰ আবেদন আছিল যে BTC অঞ্চলৰ পৰা সেইসকল ব্যক্তিক উচ্ছেদ কৰিব লাগে। 1 নম্বৰ কথা এইটো। 2 নম্বৰ কথা, তেওঁ আবেদন জনাইছিল বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ব্যক্তিসকলক ইলিগেল ইমিগ্ৰেণ্ট বুলি কৈছিল, মানে বেআইনী প্ৰব্ৰজনকাৰী, অবৈধ প্ৰব্ৰজনকাৰী বুলি কয়, তেওঁলোকক BTC অঞ্চলৰ পৰা উচ্ছেদ কৰি খেদিব লাগে বুলি তেওঁ মহামান্য হাইকোৰ্টত এই PIL যোগে তেওঁ আবেদন কৰিছিল। আৰু লগতে তেওঁ আবেদন কৰিছিল BTC অঞ্চলত যিসকল ব্যক্তিৰ ভূমি নাই, ভূমিহীন, এই ব্যক্তিসকলক কি কৰিব লাগে, তেওঁলোকৰ ভোটাৰ লিষ্ট পুনৰ নিৰীক্ষণ কৰি তেওঁলোকৰ কি কৰিব লাগে, ভোটাৰ লিষ্টৰ পৰা নাম কাটি তেওঁলোকক বাহিৰত ওলাই দিব লাগে। তাৰে ভিতৰত তেওঁ ডি ভোটাৰ বুলি স্পেচিয়েলি মেনশ্যন কৰিছিল। আৰু লগতে তেওঁ এটা ডাঙৰ কথা কৈছিল যে এই যে অবৈধ তেওঁ বেদখলকাৰী বুলি যিসকল ব্যক্তিক কৈছে, বিশেষকৈ সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘুসকলক, নন প্ৰটেক্টেড ক্লাছৰ ব্যক্তিসকলক, বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিসকলক, যিসকলক তেওঁ অবৈধ বেদখলকাৰী বুলি কৈছে, তেওঁলোকক কৈছে যে এওঁলোক ইণ্টাৰনেল ছিকিউৰিটিৰ প্ৰতি থ্ৰেট, মানে যিটো দেশৰ আন্তৰিক সুৰক্ষা, এই সুৰক্ষাৰ থ্ৰেট বুলি কৈছে। এণ্ড ইণ্টিগ্ৰিটি, যিটো ঐক্যতা, দেশৰ যিটো ঐক্যতা, এই ঐক্যতাৰ থ্ৰেট বুলি কৈছিল। আৰু লগতে ইণ্ডিয়ান নেশ্যনেল ছভেৰেনিটি, মানে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি তেওঁলোকক থ্ৰেট বুলি কয়। এই PIL যোগে পৃথিৱী নাৰায়ণ দেৱ মেছে তেওঁলোকক BTCৰ পৰা উচ্ছেদ কৰি বাহিৰত পঠিয়াই দিব লাগে বুলি তেওঁ দাবী জনাইছে। এই পৃথিৱীৰাজ নাৰায়ণ দেৱৰ যে এইবিলাক যে তেওঁৰ সমস্যা আছে, এইবিলাক যে প্ৰব্লেম, তেওঁ এইবিলাক কাম যে তেওঁ কৰি থৈছিল, তেওঁ কি ধৰণে তেওঁ BTCত বসবাস কৰা অজনজাতীয় হওক, ধৰ্মীয় সংখ্যালঘুই হওক বা নন প্ৰটেক্টেড ক্লাছৰ যিসকল ব্যক্তি, যেনে আমাৰ দৰং আৰু বাক্সাৰ
কোচ ৰাজবংশীসকল গোৰ্খাসকল আৰু বিভিন্ন ধৰণৰ জেনেৰেল ক্লাছৰ যিসকল ব্যক্তি আছে এই ব্যক্তিসকলৰ হয় তেওঁ কিদৰে ভৱিষ্যতত মাত মাতিব গতিকে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু এওঁলোকে আমাক ৰিকুৱেষ্ট কৰিছে যে তেওঁ কোনো পধ্যেও বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব নালাগে তো এই কথাষাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক জনোৱা হৈছে আৰু বিপিএফ দলৰ যিটো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট যিটো बिरहां गयारिनि मोनसे कमेन्ट बियो मानसिया अगियानसो अभद्रसो नङाले बिरहां गयारिया एक्चुअली बियो बिराद मोजां मानसि ओमफ्राय गियानि गुनि बियो बबे मोनसे संगठनाव थायोथाय आं बेखौ मोनथिदोंना बे जुदि संगठनाव दङब्ला बियो अगियान मोसौ गियान बे जि जायजों जोनोम मोनदों जि जायगाजों जोनोम मोनदों बे जोनोमगिरि बिमाखौ बियो मान होनो रोङा बियो मोनथिबाय गावनि बिमाखौ माने अभद्र अगियान स्टुपिड गियान आरो बियो बिमानि सायाव बेफोरबायदि आखु बाहायो बियो आरो बिमाखौ बेफोरबायदिबो खालामो बियो आंखौ जेरैबायदि बुंदोंना सेम बियो बिमाखौ बेफोरबायदि खालामो आं बिनि कमेन्ट लिरना होनायखौबो एसे खोन्थानानै होगोन नाय नोंसोरो बिमानि सायाव गावनि जोनोमगिरि बिमानि सायाव जुदि बिदि खोथा बुङोब्ला बे बिरहां गयारिया अभद्र अगियान मोसौ गियान जुनारनि आखु बियो जोंथ' जों बे फोलेरनि मानसि जों जेबो नङा नोंसोरो जोंखौ बेफोरबायदि लिर माथो होननाय नों नायनाङा ना नों भिडिअखौ जाय हक बे मोसौ गियाननि बिरहां गयारि मोसौ गियान आखल आखु बिनि कमेन्टखौ नायनानै आं खर' गुदुंबो जाया बा माबाबो जाया जेबो खहा जाया आंहा खिन्थु बेयो जाय मानसिखौ बुंदों बियो बिमा माहारिखौ मान होनो रोङि अगियान बिरहां गयारि बियो जाय हक बिनि बाथ्राखौ आं बारा बुंबाय थाला 1 मिनिट लाबाय बिनि खोथाखौ बुंनो थाखाय थ' दिनैहाय पलिटिक्सआ माब्रै जालायनानै दं बिटिसिआव जोंनि बिटिसिआव बा इउपिपिएलआबो मालाय गोख्रों बिपिएफआबो दिनै गोख्रों थ' नैबे मोनसेखौ आं एसे सानहाबबाय थादों दिनै बिपिएफनिफ्राय दैदेनगिरिफोरा इउपिपिएलआव हाबबोदों जइन जादों इउपिपिएलनि मावनाय दांनाय गासैखौबो थिगैनो दङ पलिटिक्सआवथ' आरो पलिटिशियानफोरा आंगो लोगो गैया नालाय नङा होमबा बे हिसाबैसो आङो दिनै बे ससेखौ आं बाथ्राखौ बुंनो नागिरदों इउपिपिएलआ एसे दुरबल जानो बा गोसो बायग्लिथारमारबाय नामा जिहेतु नैबे राजु नार्जारिया दिनै इउपिपिएलनिफ्राय रिजिगनेसन लाइजाम होदलायनानै ओंखारनानै थांबाय नङा होमबा रिजिगनेसन होनानै थांबाय हिसाबै इउपिपिएलआ बिराद दुरबल जाबाय नामा राजु नार्जारि ओंखारनाय लगे लगेनो बे मोनसेखौसो साननाय फैदों माब्रै होननानै बुङोबा ओरैहाय मिडियायाव होनायफोरखौ नायोब्ला ओरै राकेश ब्रह्म बिबो ओमफ्राय नैबे बिथां फेरेंगा एक्स एनडिएफबिनिफ्राय देरहाबोनाय इएम रन्जित बसुमतारी बिथांमोननि बुंनाय एमएलए जयन्त बसुमतारी बिथांमोननि जाखिनि स्टेटमेन्ट होनाय बेफोरखौ नायनानै राजु नार्जारिया ओंखारनाय लगे लगेनो मा जादों इउपिपिएलआ आगदा आखाइ आगसि आखाइ बुफायना लानायफोरबायदि जादों बा ओंखारना रिजिगनेसन लाइजाम होनाय लगे लगेनो आं बेखौसो एसे सानफ्लांबाय थादों एफाराब दुरबल जानांगौ दरखार गैया गोख्रों जागोन नङा होमबा दुरबलसो बिसोर मोनसे स्टेटमेन्टखौ होनो हायोब्ला बे थाङोबालाय मा रिजिगनेसन होमालाय मा थांथों अरजाया जों गोदान फैगोन बेफोरबायदि राजु नार्जारि बेफोरबायदिखौ खनसे होननानै अब्लाना बिराद मोजां खोनागोन इउपिपिएलखौ आखाइ खबगोन आरो सेलुट होगोन आं खनसेबाव बेफोरबायदि आरोखि थ' दिनैनि टपिकआ पलिटिशियानफोराथ' मालाय बिथांमोना गोजौजों गोजौ बा गावजों गाव पलिटिशियानजों पलिटिशियान नांलायलायो ओमफ्राय जोंनिया मा बे गाहाय लेभेलाव जेरैबायदि जोंफोर थौले मेलेमनि मानसिफ्रा आरोखि ना एकदम पलिटिक्सखौ लानानै नों बिपिएफनि ओंखाम जाग्रासो नों इउपिपिएलनि गुन्दै जाग्रासोलै
दा जेरैबायदि जोंनावहाय सासे बर'नि गेजेराव इउटिउबार दंमोन ना बिथांखौथ' बायदि रोखोमनि बिनि कमेन्टखौ आयु नङा होमबा आं बुंला बेफोरबायदि आरोखि जाय हक जोंनि गेजेरावसो पलिटिक्सखौ जोंनि गेजेराव बे उन्दै लेभेलावहाय ना गामि ओनसोलाव ओरैबायदि माबा खालामनानै लायो बाबा बुंस' हाया आरोखि बेफोरबायदि आरोखि जाय हक भिडिअखौ बारा गोलाव खालामनो सानाखै आं बावहाय दोननो सानबाय थ' मैयानि स्टेटमेन्ट होनाय ना मैयानि मोनसे प्रेस मिट दङमोन बे प्रेस मिटखौ नोंथांमोना हयथ'बा नुफुबाय जानांगौ सोरनि सायाव होनाय जादोंमोन माखासे भिडिअखौ आं होजोबनो हायासै माखासे उसुबिदानि थाखाय थ' लोगोफोर दिनै भिडिअखौ बावहायनो एसेयावनो दोनथ'बाय जय बर' हारिनि